তো নমস্কাৰ সকলোকে আৰু বৰ্তমান মই আজি এটা আপোনালোকৰ ওচৰত ইম্পৰ্টেণ্ট এটা ভিডিঅ' বনাই আছো। বাৰাগোপাল অনুষ্ঠান মোৰ গাঁৱৰ আহি আছে আগন্তুক দিনক লগি 2 বহাগ 16 এপ্ৰিল সকলোৱে জানে। কিন্তু সেইদিনাৰ দিনটোত পবিত্ৰ স্থানত আমাৰ দুগৰাকী জনপ্ৰিয় অসমৰ পাঠিকা আছিল। প্ৰথম গৰাকী হৈছে কৰিশ্মা নাথ, দ্বিতীয় গৰাকী হৈছে ডালিমী পাটোৱাৰী। তো সিদিনাই আমাৰ এইফালে আহিছিল উলাবৰী সাইডত ডালিমী পাটোৱাৰী। হঠাতে আমাৰ যিখন বেনাৰ লাগি আছে ৰাস্তা কিনাৰত, মই শেষত দেখাম, সেই বেনাৰখন দেখি ৰখি আৰু 11টামান বজাত দেখি কিনে ৰাতি 11টামান বজাত যিগৰাকী দাতা আছিল দাতাক ফোন কৰিলে ডালিমী পাটোৱাৰী যে বাইদেউ আপোনালোকৰ সেই অনুষ্ঠানত মই নাম পৰিৱেশন নকৰোঁ। বোলে কি কাৰণত? বোলে তাত কৰিশ্মা নাথ আছে আৰু কৰিশ্মা নাথৰ লগত মই নাম পৰিৱেশন নকৰোঁ। আৰু মই ভিডিঅ'টো এইকাৰণে বনাব লগা হ'ল, যি এতিকে বনাৰখন মাৰা আছে ৰাস্তাৰ কিনাৰত সকলো ওচৰৰ মানুহখিনি গম পাইছে, আৰু যিখিনি গম পোৱা নাই সেইখিনিতো ভাবি আছে যে নাম আমি পৰিৱেশন কৰিম সেই দিনটোত। কিন্তু সেই দিনটোত কৰিশ্মা নাথেহে নাম পৰিৱেশন কৰিব সেই পবিত্ৰ স্থানত, কিন্তু ডালিমী পাটোৱাৰী নাম পৰিৱেশন নকৰে। এইটো একদম স্পষ্ট কৰি কৈ দিছে ডালিমী পাটোৱাৰী। আৰু মই এইকাৰণে ভিডিঅ'টো বনাব লগা হ'ল আপোনালোকৰ ওচৰত। তা আপোনালোকে সেইদিনা আহিব, সুন্দৰ কৰি কৰিশ্মা নাথৰ নাম পৰিৱেশন কৰিব। আপোনালোক অনুৰোধ। আপোনালোকে দেখাই পাইছে এই যিখন বেনাৰ মাৰা আছে, সোঁফালে আছে ডালিমী পাটোৱাৰী আৰু বাওঁফালে আছে কৰিশ্মা নাথ। এইটো চাওক কৰিশ্মা নাথ। আৰু মই মোৰ গাঁৱৰ বাৰাগোপাল মন্দিৰটো আপোনালোকক দেখাই আছো। এইটো বাৰাগোপাল মন্দিৰ চাওক, সাংঘাতিক মাহাত্য এই মন্দিৰৰ।